নমস্কাৰ, অংকিতাৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ সকলোকে। আজিলৈ আহিছোঁ ইনষ্টেণ্ট জেলেপি আৰু তাৰ বাবে আমাক লাগিব ময়দা 1 কাপ। এয়া ময়দা 1 কাপ দিছোঁ আৰু লাগিব চুজি আধা কাপ, আৰু ইয়াৰ লগতে আমাক লাগিব 1 কাপ দৈ। ঘৰত থকা যিকোনো টেঙা দৈ হ'লেই হ'ব, কিয়নো জেলেপিত পানী আমি ইউজ নকৰোঁ। জেলেপিত পানী ইউজ কৰিলে ভাল নহয়। আৰু এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। যিহেতুকে লকডাউন হৈ আছে, তাৰ বাবে এতিয়া বিহুৰ সময় আৰু বিহুৰ বাবে মিঠাই ক'তোৱে পাবলৈ নাই। সেইটোৰ বাবে মই জেলেপি ঘৰতে বনালোঁ মিঠাই নোপোৱাৰ বাবে। এই বেটাৰটো আমি ভালদৰে বনাই ল'ম। ইয়াত যাতে কোনো ধৰণৰ লাম্পছ ৰৈ নাযায়, তাৰ বাবে মই খুব ধুনীয়াকৈ ফেটি ল'ম আৰু লাহে লাহে দৈখিনি দিম। একেবাৰতে গোটেইখিনি দি নিদিওঁ, কাৰণ বেছি লিকুইড হ'ব নোৱাৰিব। বেছি লিকুইড হ'লে বেটাৰটো আমাৰ ভাল নহ'ব আৰু জেলেপিখন ভাল নহ'ব খাবলৈ। বিহু বুলি মই ঘৰতে জেলেপি বনালোঁ। আপোনালোকে ঘৰত কি বনালে মোক জনাবচোন। কি মিঠাই বনালে? মই জেলেপি বনালোঁ। আৰু এতিয়া এই মিক্সাৰটো আমি 15 মিনিট সময়ৰ বাবে ৰেষ্ট কৰিবলৈ দিম। যিহেতুকে মই ইয়াত চুজি দিছোঁ, চুজিখিনি অকণমান ফুলিবলৈ টাইম লাগিব। আৰু তেতিয়ালৈকে মই চাচনিখিনি ৰেডি কৰি ল'ম, যিখিনি জেলেপিত লাগিব। আৰু এয়া 1 কাপ চেনি দিছোঁ আৰু আধা কাপ দি দিছোঁ চেনি। আৰু এতিয়া মই ইয়াত পানী দিম 1 কাপ, কাৰণ এইটো এডাল তাৰৰ যিটো চাচনি বুলি কয় সেইটো হ'ব লাগিব। কাৰণ বেছি লিকুইড হ'লে জেলেপিখন একেবাৰে সেমেকি যাব। মচমচীয়া হৈ থাকিলেহে খাই ভাল লাগে জেলেপি। আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ লৰাই ল'ম, যাতে তলত লাগি নধৰে। লৰাই থাকিম। যেতিয়া চেনিখিনি গলি যাব, তেতিয়া আমি ইয়াত অকণমান নেমুৰ ৰস দিম, ক্ৰিষ্টেলাইজ নহ'বৰ বাবে। কাৰণ চেনিটো ক্ৰিষ্টেলাইজ হৈ গ'লে বেয়া হয়, বৰ্তনটোত যেতিয়া লাগি ধৰে। এয়া মই 1 চিটা নেমুৰ ৰস দিছোঁ। নিদিলেও একো কথা নাই, কিন্তু দিলে ভাল হয়। আৰু এইখিনি মই এতিয়া ভালদৰে লৰাই লৈছোঁ। এতিয়া দিম অকণমান ইলাচি গুড়ি। গোটা ইলাচিও দিব পাৰে। মোৰ তাত গুড়ি কৰাই আছিলে, সেইকাৰণে মই গুড়ি ইলাচি দিলোঁ। এয়া ধুনীয়াকৈ হৈ আহিছে চাচনিখিনি। আৰু মই অকণমান ফুড কালাৰ এড কৰিম ইয়াত, লেমন য়েল্লো যিটো হয়, এইটো মই অকণমান দি দিম কালাৰটো ভাল হ'বৰ বাবে। নাথাকিলে নিদিলেও হয়, তেতিয়া কালাৰটো নাহিব। চাচনিখিনি প্ৰায় হৈছেই। হাতেৰে অকণমান চুই চালেই গম পাম।
আঠা আঠা হ'লে গম পাম হৈছে বুলি। এয়া অকণমান লাগিছে আঙুলিত আৰু অকণমান সময় উতলাব লাগিব চাচনিখিনি। এয়া আকৌ এবাৰ চাইছোঁ মই, এইবাৰ হৈছে এডাল তাৰৰ যিটো চাচনি বুলি কয় হৈ গৈছে। এতিয়া এইখিনি ছাইডত ৰাখি ঠাণ্ডা হ'বলৈ দিম আৰু মই বেটাৰটো আকৌ চেক কৰি ল'ম। আকৌ এবাৰ হাতেৰে ফেটি ল'ম ভালদৰে। যিহেতুকে অকণমান ডাঠ হৈ আছে সেইবাবে মই দৈ আৰু অকণমান দিছোঁ। বেছি পাতল কৰিব নালাগে, ডাঠো কৰিব নালাগে। সাধাৰণতে জেলেবিৰ যিটো বেটাৰ হয় সেইটো ফাৰ্মেণ্টেশ্যনৰ বাবে ৰাতিয়ে ৰখাই থ'ব লাগে ৰাতি। আৰু এয়া মই ফুড কালাৰ অকণমান দি দিছোঁ কালাৰৰ বাবে। আগদিনাখন যদি বেটাৰটো বনাই থওঁ তেতিয়া বেছি ভাল হয়, কিন্তু এইটো যিহেতুকে ইনষ্টেণ্ট হয় এনেদৰে বনালেও একো কথা নাই। মই এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু এতিয়া মই ইয়াত বেকিং ছ'ডা অকণমান দিম। বেছি দিব নালাগে, খুব অকণমান দিলেই হ'ব, খুব কমকৈ। মই অকণমান দিছোঁ। বেটাৰটো যেতিয়া বনাব তেতিয়াই ছ'ডা নিদিব, তেতিয়া দিলে ফুলি নাহিব পাছত বস্তুটো যেতিয়া তেলত দিম ফ্ৰাই কৰিলে। আৰু এইটো সকলোৰে ঘৰত থাকেই নিশ্চয়, যিটো আমি চচ, মেগী চচ এইবিলাক খাওঁ। চচৰ যিকোনো টেমা এটাত ভৰাই ল'ব। মই এয়া ভৰাই লৈছোঁ। এইটো দি বনাবলৈ খুবেই সহজ হয় আৰু চবৰে ঘৰতে এভেইলেবল থাকেই। মই বেটাৰটো আধালৈকে ভৰাই এতিয়া মই ঢাকনখন মাৰি দিছোঁ। মাৰি মই এতিয়া এবাৰ চেক কৰি চাম ওলাইছেনে নাই মোৰ জোখমতে। এয়া ওলাইছে খুব ধুনীয়াকৈ। গেছৰ বাৰ্ণাৰ অন কৰিলোঁ আৰু কেৰাহীত মই ৰিফাইন অইল অকণমান দি ল'লোঁ। জেলেপিখন যাতে ডুব যায় তেনেকৈ দিব আৰু মই অকণমান চাই ল'লোঁ হ'লনে নাই। ল' এণ্ড হাই কৰি থাকিব, একেবাৰে হাই কৰি নথ'ব, নহ'লে জ্বলি যাব জেলেপিখন। প্ৰথম বনাবলৈ অলপ কষ্ট হ'ব, কিন্তু এবাৰ বনোৱাৰ পাছত বনাবলৈ খুবেই সহজ। আৰু মই এনেকৈ দুখন বনাই লৈছোঁ। আৰু জেলেপি বনালে সদায় কেৰাহীখন সমান হ'ব লাগে, গাঁত হ'ব নালাগে, সমান হ'লে ভাল হয়। আৰু এনেদৰে চুজি অকণমান দি বনাই ল'লে মচমচীয়া হয়, খুব ধুনীয়া। মোৰ এই দুখন হৈ গৈছে প্ৰায়। অকণমান কালাৰটো চেঞ্জ হ'ব আৰু হাতাখনেৰে অকণমান চুই চালেই গম পাব যে ক্ৰাঞ্চি হৈ গৈছে বস্তুটো। এইখন হৈ গ'ল। এতিয়া মই চাচনিখিনিত দি দিম জেলেপিটো। এবাৰ এনেদৰে ডুবাই আকৌ লুটিয়াই এনেদৰে ডুবাই দিব আৰু লগতেই এবজৰ্ব কৰি ল'ব। বেছি সময় ডুবাই ৰাখিব নালাগে। আৰু মোৰ এইখন জেলেপি হৈ গৈছে খুব সহজতে। মই উলিয়াই লৈছোঁ। আকৌ তেনেদৰে মই আৰু এটা বনাই দেখাইছোঁ। নিজৰ ইচ্ছামতে সৰু ডাঙৰকৈ বনাব পাৰে। মই আচলতে এই জেলেপিখিনি আজি বিহুৰ বাবে বনালোঁ আৰু মোৰ ওচৰ চুবুৰীয়া যিমান কেইঘৰ আছিলে সকলোকে দিবলৈ কাৰণে মই বনাইছিলোঁ। যিহেতুকে মিঠাই নাই ক'তো, আজি বিহুৰ বাবে উৰুঙাকৈতো যাব নোৱাৰে,
সেইবাবে মই ঘৰতে বনাই যি পাৰিলোঁ সকলোকে অকণমান দিবলৈ চেষ্টা কৰিলোঁ। বজাৰততো পাবলৈ নায়েই। ঠিক এইখনো তেনেদৰেই মই চাচনিখিনিত দি ল'লোঁ আৰু লগে লগে লুটিয়াই দিলোঁ। একেদৰে বাকীখিনিও মই বনাই ল'ম এনেকেই। তেলখিনি এনেদৰে অকণমান ওপৰত দি দিব যদি তেলটো অকণমান কমি যায়। আৰু এইখনো জেলেপি হৈ গৈছে মোৰ। কেৰাহীটো অকণমান ডাঙৰ হ'লে ভাল হয়, তেতিয়া 2খন বা 3খনকৈ পাৰে। মোৰ জেলেপিখিনি বনাই হৈ গ'ল। যদি আপোনালোকে ভাল পালে মোৰ ৰেচিপিটো চাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু মই এনেকুৱা নতুন ৰেচিপি লৈ আকৌ আহিম। এইটো ইনষ্টেণ্ট জেলেপি আছিলে। আজিলৈ আহিছোঁ, নমস্কাৰ।